वेलकम बैक टू यूट्यूब चैनल स्वागतम जानाले আজি নতুন এটা ভিডিও মানে ব্লগ এটা আইব বলকচোন ভিডিওটো চাই থাকক আৰু ভিডিওটো যদি কোনোবা নতুন আহিছে কোনোবা বাৰু সাবস্ক্রাইব আৰু বেল আইকনটো বজাই দিওক আৰু লাইক সাইক কৰি দিওক নাকি আৰু এতিয়া আমি মন্দিৰলৈ যাম আৰু চাই থাকক ভিডিওটো এন্ডলৈ যোগেশ্বৰ দিয়ালো চাব পাৰে মানে আগৰ হিন্দি এখন নাই দেখাম আপোনালোকক মই আৰু এখান্তি চাই লওক অলপ প্লেচটো হেৰেsto আহিবালো যাওক আহিবালো মানে যোগেশ্বৰ মন্দিৰ চাব পাৰে মানে মোৰ ফ্ৰেণ্ড আৰু মানে জিম মাৰা ফ্ৰেণ্ড বডি বিল্ডাৰ ৰমেন বডি বিল্ডাৰ এতিয়া চাব পাৰে এইগিলা প্লেচটো চাব পাৰে এতিয়া চাই থাককচোন ভিডিঅ'টো আনলৈ মানে ব্যক্তিগত কৰি পেলাই দেখে আপোনালোকে আহিবচোন ইয়াতো মন্দিৰ মানে ভাল লাগে আৰু প্লেচ কেন্টিও ভাল এইগিলা মানে এই ঘটিব আৰু আপোনালোকে মানে চাই থাকক ভিডিঅ'টো কেনে লাগিছে চাই থাকক ভিডিঅ'টো সমাপ্ত কৰিব খুজিছিলোঁ এতিয়া দেউক মাতিলা মানে ভিডিঅ'টো কিবা অলপ মানে মন্দিৰটোৰ বিষয়ে কৈ দিব অলপ এতিয়া চাই থাককচোন ভিডিঅ'টো আনলৈ আচ্ছা এই মন্দিৰটো হ'ল বালিকুচি প্ৰাংগণত এইটো বালিকুচি চক বুলি কয় এই চকৰ পৰা অলপ অকণমান দূৰত এই ব্ৰিজ এখন আছে এই ব্ৰিজখনৰ ছাইডত তাৰমানে আজি যোৱা ফাগুনৰ 12 তাৰিখে ইংৰাজী তাৰিখটো মোৰ মনত যোৱা ফাগুনৰ 12 তাৰিখে সেই 12 তাৰিখে এইটো মন্দিৰ শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয় মানে নাম দিছে যোগেশ্বৰ মন্দিৰ এই মন্দিৰটো স্থাপন কৰে তাৰমানে প্ৰতিষ্ঠা কৰে তেওঁলোকৰ মালিক শ্ৰী নিপেন শৰ্মা নহয় নিপেন শৰ্মা তেওঁৰ মালিক তেওঁৰ দেউতাক প্ৰায়তঃ মানে ডক্টৰ কাশীনাথ শৰ্মাৰ মানে স্মৃতিত তেওঁৰ হেৰিত এই মন্দিৰটো স্থাপন কৰিছে ইয়াত প্ৰতিমূৰ্তি মানে শিৱ মেইন হ'ল কি শিৱক লৈ শিৱ আছে গণেশ আছে আৰু সৰস্বতী এই তিনিটা বিগ্ৰহৰ পূজা হয় ইয়াত নিত্য পূজা সদায় চলি থাকে ইয়াত ভোগ হয় কিবা বেলেগ বেলেগ হয় মানে ভোগদান দিলে ভোগ দিব পাৰে অন্নপ্ৰাশন চলে মানে চূড়াকৰণ মানে যিকোনো অনুষ্ঠানে জন্মদিন বিবাহ এইবিলাক চব চলে গতিকে ঘটনা হ'ল কি ইয়াতে যেনেকৈ মানুহ বহুত দূৰৰ পৰা বৰ্তমান আহি আছে এই দূৰৰ মানুহখিনি
এটা কিবা বিশ্বাসত আহিছে ইয়াত কিবা মানে বেলেগ এটা মানে শক্তি আছে তেওঁৰ এই শক্তিটো হ'ল কি ইয়াত কিছুমান তাৰমানে এনেকুৱা ৰাস্তা দি মানুহ যাই থাকিলে গাড়ী ৰাখি পেলাই মন্দিৰৰ ভিতৰত সোমাই আহে এটা শক্তি আছে এই শক্তিটোৰ কাৰণে হ'ল কি তাৰমানে ইয়াতে যিটো ভাবি মানে মানুহে প্ৰণিপাত জনাই মানে হেৰি কৰে সেই উদ্দেশ্যটো সফল হয় কাৰণে মানে বহুত ধৰণৰ মানুহ বহুত দূৰৰ পৰা আহি আছে এনেকৈ হঠাৎ একদিন এই ব্ৰিজখনত আজি মন্দিৰ হোৱাৰ পিছত এই ব্ৰিজখনত এখন ট্ৰাক আহি আছিল সেই ট্ৰাকখনত তাৰমানে কিবা অলপ হেৰি আছিল আৰু সেই ট্ৰাকখনৰ ইফালেও নাহে সিফালেও নাযায় ড্ৰাইভাৰজনে খুব বিপদত পৰিল তাৰপিছত যে মই গোহাঁই ধুই আছোঁ গোহাঁই ধুই থাকোঁতে ড্ৰাইভাৰজন আহি পেলাই ড্ৰাইভাৰজন হাত মুখ ধুই মানে তেওঁ সেৱা কৰাৰ পিছত ধূপ চাতি এনেকৈ লগাই দিয়াৰ পিছত মই অলপ শান্তি জল দিলোঁ শান্তি জল দিয়াৰ পিছত গাড়ীখন ষ্টাৰ্ট হ'ল এটা কিবা শক্তি আছে তাৰপিছত গাড়ীখন গুচি গ'ল তাৰমানে বিৰাট শক্তি আছে সাংঘাতিক শক্তি এটা আছে আপোনালোকে আহিলেও আহিব পাৰে সেনেকৈ উদ্দেশ্য সফল হ'ব বুলি কথা নাই এনেই 4জন মানুহ মানে সোণকানি গাঁৱৰ এই সোণকানি গাঁৱৰ ইয়াতে এটা পৰিয়ালৰ 5জন মানুহ একেলগে তাৰমানে এই ব্ৰিজখনৰ তলত মানে ঢুকাইছিল গাড়ী এক্সিডেণ্ট হয় সেই তাৰে পিছত 1 বছৰ পিছত মানে মন্দিৰটো স্থাপন হয় এইখিনিয়ে আৰু লাগছি তে ভিডিঅ'টো অফ কৰিলোঁ আৰু তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব বলক ভিডিঅ'টো অফ কৰিলোঁ বাই বাই টাটা